দৃশ্যটোত চাৰিজন বন্ধুৰ মাজত এজনৰ কি হয় তাৰ এই দৃশ্যটো আপোনালোকে চাওক। বহুত ভাগৰ লাগছে ভাই। সাইকেলখন চাইডত থোৱা অলপ বহুতে পঢ়া পাতি কৰি লাভ নাই। এনেই আমি ইমান কষ্ট কৰি আছো, কি পাম পঢ়া পাতি কৰি? তাকে কাম বন কৰি 2 পইচা লাৰবা পাই নিজৰ খৰচটো ওলাই থাকে। পঢ়া পাতি কৰি পাম কি আমি? তই জিতি কথা বকি নাথাকবি দে ভাই। আমি গোটেই মাই দুইখা কৰি চলি গম পানা দেই। মোৰ কথাটো সেইটো নাছিল, কিন্তু আমি দুইখা কৰি চলি ভালদৰে পঢ়বা দিছে দেউতা শুন। আমি যদি টিউচন কৰবা আহিম এতিয়া এনেকে থাকো কেনে কথা হ'ব দে কচোন। মোৰ মতে পঢ়া পাতি কৰি কি বেছি পঢ়া পাতি কৰি কচোন। পঢ়া পাতি কৰি চাকৰি কৰবা আৰবি গম পানা দেই। পঢ়ি ভালদৰে পঢ়িম আমি গোটেই মাই। এতিয়া গোটেই মাই টিউচনত যাম ভালদৰে পঢ়িম যৌ যৌ। এনেকৈ 4 বন্ধু টিউচনলৈ অহা যোৱা কৰিছে। এদিন হঠাতে এজনৰ কি হ'ল তাৰ এই দৃশ্যটো চোৱা। বহিও আনা নাই দেখোন। নাই মই নকৰা টিউচন কালি মোক দেউতাই ঘৰত চিকৰ অলপ খাত ধৰি গালি পাচি ঘৰত। ইমান গালি খাব নোৱাৰি ঘৰত, নপঢ়ো মই ইয়াৰ নাযাওঁ মোৰ টিউচনত। তোৰ যা টিউচনত, মই নকৰোঁ টিউচন, মই যাম ঘৰত। ভাল কান্দে গালি পাচি দেউতাই এটা চলি এটা বেয়া পাব পাৰে নেকি? এতিয়া সেইগিলান বাদ দি যোৱা টিউচনত যাওঁ। তোহন মই টিউচনত নাযাওঁ, তোহন যা টিউচন, তোহনে মাষ্টৰণী একো নহয় তই যাওঁ। নাযাওঁ মই টিউচন, তোহন যা। সঁচাকৈ গ'লে এদিন দুদিনকৈ সি টিউচনলৈ যোৱা বাদেই দিব। চাওক তাৰে পিছৰ দৃশ্য। ধূসৰ বগা তোমালোকে কৈছো ত্ৰিভুজ ষ্টাৰ্ট কৰি তুমি কোৱা। মনত নাই তুমি কোৱাচোন। পাহাৰী হৈছে এটা গৰু ইমান দেৰি কি শিকাটো যি অলপ জানা আছে তুমি কোৱাচোন। তিনিটা বাহুৰে আকুৰা বন্ধা ক্ষেত্ৰকে ছাৰ ত্ৰিভুজ বোলে। একজেক্টলি হোৱা নাই। নাই ছাৰ আপুনি নাইছিলে নেকি? মুঠা হৈছে আজি হ'ল তোমালোকে যাব পাৰা। और राहुल का आने का आबू सर
পৰীক্ষা আছিল এটা শুভেচ্ছাই দিলোঁ আৰু হেল্ল' ৰাজু মই আজি ইয়াত স্কুলত আছোঁ তোমালোকে স্কুলত কৈ আহাচোন তিনিজন আৰু সেউজী আছিল তাকো লৈ আহিবা চাৰিওজনে হয় মই ইয়াত ৰখি আছোঁ আহিবা সময় গ'ল ৰাজু আহি পাইছা ৰাহুল নাহিল নেকি ৰাহুল ছাৰ নাহিল কিয় বা ব'লা মোৰ ৰুমলৈ মই লৈ যাম তোমালোকৰ দুটামান কথা ক'ব লগা আছে আৰু মেট্ৰিকতো আহিলে মই এইখিনি বুজালৈ আৰু আগতো তোমালোকক বুজাইছোঁ আৰু মই মেট্ৰিকৰ কাৰণে শুভেচ্ছা থাকিল যাতে মেট্ৰিক ভাল হয় বজা এতিয়া তোমালোকে যোৱা বজা Number one. Right. Mar. Oh, তুমি পৰীক্ষা এই ৰিজাল্ট দিবই দেখোন এই পৰীক্ষাৰ কথা বাদ দি না গেলা পাবজিৰ কথা সুধনো আজি তো কৈ কথা কৈছে ভাল কি বুলি কয় পৰীক্ষাৰ বোলে ৰিজাল্ট দিছে আজি আজি ৰিজাল্ট দিলে কেনে হ'ল পৰীক্ষা পৰীক্ষা মই ষ্টাৰ পালোঁ মানে কিন্তু এই আহন্তি আছিল তোৰ লগতে সেই বিদ্যুতে ফাৰ্ষ্ট ডিভিজন পাইছে ইয়াৰো বেয়া হোৱা নাই আৰু আৰু উপেনৰ? ইয়াৰ কিন্তু অলপ বেয়া হৈছে সি ছেকেণ্ড ডিভিজন পাইছে আৰু এই এটা যে কিবা নাম আছিল তোমালোকৰ ৰাহুল সি আৰু কেনে হ'ল ইয়াৰ দুখ লগা কথা নাই ইয়াত তাৰমানে পৰীক্ষা বেয়া হ'ল ফেল কৰলা ইয়াক ঘৰে কৰি দিছে দেউতা সি বহুত চলিটো ভাল আছিলে ৰে দেখা চলিটো ভাল আছিল কিন্তু এই বহুত বস্তু বেয়া বস্তু খাই বেয়া গৈছে বেয়া বস্তু নহয় আৰু সিয়াক মোবাইলটো মোবাইল কৰা নাই দে বাৰু এতিয়া দে ৰাতি গধূলি আহিবি পাৰ্টি এটা দিব লাগিব পাৰ্টি এনে গধূলি তাহাকো কবি পাৰ্টি এটা দিব লাগিব মই গধূলি আহিম তোৰ তাকে দে যাব মনটো নিজে ধ্বংস কৰিলোঁ ঘৰততো কাৰো কথা নশুনলোৱে স্কুলতো নেগালোঁ পঢ়া পাতিও নকৰিলোঁ মই জীয়াই থাকি লাভ নাই পৃথিৱীত একোৱে কাম নাই সকলোৱে মোক তুচ্ছ কৰে কি কৰোঁ এতিয়া মই মৰি যায় ভাল হ'ব বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী
কি কৰিবলৈ আহিছিলা তুমি নাই ছাৰ মই নিজে থাকি লাভ নাই ছাৰ মই নিজৰ জীৱনটো নিজে বৰবাদ কৰি দিম ছাৰ হয় এইবিলাক যে আপুনি চাই দেখোন মৰিবলৈ মই পৃথিৱীত থাকি কি কৰিম মানুহ মৰিলেই সকলো সিদ্ধান্ত ভাল নহয় তোমাক কৈছোঁ আহাবাৰ মই তোমাক ভালদৰে পঢ়ুৱাই মই ফাৰ্ষ্ট ডিভিজন দি দিম নাই ছাৰ মোৰ জীৱনটো পৰা মই নিজে বৰবাদ মই তোমাৰ দেউতাক কৈ দিম ব'লা পঢ়া পাতি নকৰিলে বৰবাদ কৰিলোঁ এতিয়া ব'লা। ছাৰ পৰা উলিয়াই দিছে ছাৰ মোক ব'লা মই কি কৰি খাম ছাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভাই ভিউও কম হৈ আছে বহুত কষ্ট মেহনত কৰি আছোঁ লাইকো কম হৈ আছে ছাবস্ক্ৰাইবাৰো কমি আছে হাই গাইছ আৰু ভিডিঅ'টোত যদি আমাৰ কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব যাতে আগলৈ আমি ভিডিঅ'বোৰ শুধৰণি কৰিব পাৰোঁ আৰু মেইন কথাটো হৈছে ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ মেট্ৰিক পৰীক্ষালৈ যাতে মেট্ৰিক পৰীক্ষাত বেয়া হ'লে কোনো যাতে আত্মহত্যা বা আন একো বেয়া পথ বিচাৰি নলয় কাৰণ পাছলৈ আমাৰ ৰাস্তা থাকে পাছত আৰু আমি পৰীক্ষা দিব পাৰোঁ গতিকে কোনো যাতে বেয়া পথ নিবিচাৰে তাৰ কাৰণে আমাৰ সকলোকে ৰিকুৱেষ্ট থাকিল বাই বাই